নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি অসমৰ আৰ্ট এণ্ড কালচাৰ মানে কলা আৰু সংস্কৃতিৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিম। এতিয়া যে ফাৰ্ষ্ট প্ৰশ্নলে where is ভৈৰৱকুণ্ড ফেষ্টিভেল সেলিব্ৰেটেড? ভৈৰৱকুণ্ড মেলা ক'ত পালন কৰা হয়? সেইটো পালন কৰা হয় ওদালগুৰি ডিষ্ট্ৰিক্টত, মানে ওদালগুৰি। এই ভৈৰৱকুণ্ড নামৰ এখন ঠাই আছে, সেই ঠাইখন ক'ত অৱস্থিত? সেইখন হ'ল ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমাত অৱস্থিত। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন, জোনবিল মেলা হেল্ডছ এট, জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? সেয়া হৈছে জাগিৰত। এতিয়া জোনবিল মেলাৰ বিষয়ে কৈছোঁ। জোনবিল মেলা এখন তিনিদিনীয়া এখন মেলা হয়। এই মেলাখন কোনে অৰ্গেনাইজ কৰে? তিৱা কমিউনিটিয়ে, তিৱাসকলে অৰ্গেনাইজ কৰে। আৰু এই মেলাত তিৱাসকলৰ ৰজা, যাক গোভা ৰজা বুলি কোৱা হয়, তেওঁ অংশগ্ৰহণ কৰে। আকৌ এবাৰ কৈছোঁ, জোনবিল মেলা জাগিৰোডত হয়, মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু তিনিদিনীয়া হয়, মাঘ বিহুৰ শেষৰ উইকেণ্ডৰ ফালে হয় মেলাখন, আৰু ইয়াক তিৱা সম্প্ৰদায়ে অনুষ্ঠিত কৰে। আলি আই লৃগাং ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? কোনটো সম্প্ৰদায়ে আলি আই লৃগাং পালন কৰে? সেইটো হৈছে মিচিং ট্ৰাইব, মিচিংসকলে কৰে। আৰু এই আলি আই লৃগাং কেতিয়া হয়? ফাগুন মাহৰ ফাৰ্ষ্ট, মানে ফাগুন মাহৰ ফাৰ্ষ্ট বুধবাৰে, ফাগুন মাহৰ প্ৰথমটো বুধবাৰে, ৱেডনেছডে। আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা পালন কৰা হয়। Where is বিশ্বনাথ ঘাট টেম্পল situated? বিশ্বনাথ ঘাট মন্দিৰটো ক'ত অৱস্থিত? এই বিশ্বনাথ ঘাট মন্দিৰটো বিশ্বনাথ ডিষ্ট্ৰিক্টত, বিশ্বনাথ জিলাত অৱস্থিত হয়। আৰু এই মন্দিৰটো আৰু আন এটা নাম আছে, সেইটো হৈছে গুপ্ত কাশী, মানে গুপ্ত কাশী। এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। হু মেড দ্য শিৱ দৌল অফ শিৱসাগৰ? শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? সেয়া হৈছে বৰৰজা অম্বিকা। বৰৰজা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল। অম্বিকা আছিলে স্বৰ্গদেউ শিৱসিংহৰ পত্নী। ইয়াতে কৈ দিছো, ৰজা শিৱসিংহই, স্বৰ্গদেউ শিৱসিংহই অকণমান তেওঁ অন্ধবিশ্বাসী আছিলে, আৰু তেওঁক কোনোবাই কৈছিলে যে যদি তেওঁ ৰাজপাটত বহি থাকে তেনেহ'লে তেওঁ শীঘ্ৰে সিংহাসনচ্যুত হ'ব। সেইকাৰণে তেওঁ কি কৰিছিলে, তেওঁৰ ঘৈণীয়েকবোৰক তেওঁ বৰৰজা পাতি পেলাই সিংহাসনত বহুৱাইছিলে। তাৰে ভিতৰত এগৰাকী হৈছে অম্বিকা। নেক্সট কুৱেশ্যন, বাওখুংৰি ফেষ্টিভেল ইজ ৰিলেটেড টু হুইচ কমিউনিটি? বাওখুংৰি উৎসৱ কোনটো সম্প্ৰদায়ৰ লগত জড়িত? সেইটো হৈছে বড়ো কমিউনিটি, বড়ো সম্প্ৰদায়ৰ লগত জড়িত। এতিয়া এই উৎসৱটো প্ৰত্যেক বছৰে চ'ত মাহৰ শেষৰ দিনটোত পালন কৰা হয়। বাওখুংৰি ফেষ্টিভেলটো বড়ো সম্প্ৰদায়ৰ লগত জড়িত, আৰু এই ফেষ্টিভেলটো চ'ত মাহৰ শেষৰ দিনটোত পালন কৰা হয়। নেক্সট কুৱেশ্যন, বাহ গোসাই উৎসৱ ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? বাহ গোসাই উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে? সেইটো হৈছে শৰণীয়া কছাৰীসকলে পালন কৰে। নেক্সট কুৱেশ্যন, দ্বিজিং ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? কোনখন জিলাত দ্বিজিং উৎসৱ বা মেলা অনুষ্ঠিত হয়? সেইখন হৈছে চিৰাং ডিষ্ট্ৰিক্টত। এইখন আই নদীৰ পাৰত কৰা হয়। আই নদীৰ পাৰত এই দ্বিজিং ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। এতিয়া কুৱেশ্যন আহিল, বুচু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? বুহু উৎসৱ কোন সম্প্ৰদায়ে পালন কৰে? হৈছে ডিমাচা কমিউনিটি, ডিমাচাসকলে পালন কৰে। আৰু এই উৎসৱটোত কি হয়, যেতিয়া
ধান প্ৰথম ধানটো ওলাই প্ৰথম চাউল উৎপাদন কৰা হয় সেই চাউল সেইদিনা মানে প্ৰথম সেই চাউল খায় তেওঁলোকে চাউলৰ ভাত বনাই পেলাই খায় সেই বিহু ফেষ্টিভেলটোত আৰু এইটো ফেষ্টিভেল মানে হাৰ্ভেষ্টিং ফেষ্টিভেল বুলি কোৱা হয় মানে হাৰ্ভেষ্টিং ফেষ্টিভেল হিচাপে ইয়াক কোৱা হয় বুচু ফেষ্টিভেলক এতিয়া আছে নেক্সট কুৱেশ্যন না লগোৱা ফেষ্টিভেল is celebrated by which community না লগোৱা উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে হেয়া হৈছে মোৱামৰীয়া কমিউনিটি মোৱামৰীসকলে পালন কৰে আৰু এই উৎসৱটো প্ৰত্যেক বছৰে আঘোণ মাহৰ প্ৰথম ৰবিবাৰে পালন কৰা হয় আঘোণ মাহৰ প্ৰথম ৰবিবাৰে বা দেওবাৰে সানডে আঘোণ মাহৰ প্ৰথম দেওবাৰ মানে আঘোণ মাহৰ ফাৰ্ষ্ট সানডে দিনা না লগোৱা উৎসৱ পালন কৰা হয় আজিলে ইমানে যদি ভিডিওটো ভাল লাগিছে লাইক আৰু শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ